নমস্কাৰ। কেনে আছে কাৰ্বি আৰু কাৰ্বিসকল বা কাৰ্বি সমাজ, কাৰ্বি আন্দোলন, এই বিশেষ বিষয়টো আলোচনা কৰিম ষ্টুডিঅ'ৰ মজিয়াত। আমাৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হৈছে জন ইংতি কাঠাৰ ডাঙৰীয়া। তেখেত প্ৰাক্তন প্ৰশাসনীয় বিষয়া আৰু বৰ্তমান কাৰ্বি আংলং তথা অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত এটা নিৰ্ণায়ক শক্তি হিচাপে থিয় দিছে তেওঁ। APHLC অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স তাৰ ৰাজনৈতিক দলৰ জন্ম দিছে। দলটোৱে বিজেপিৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজ দিছে। লোকসভা নিৰ্বাচনত ডিফু সংসদীয় সমষ্টিৰ দ্বিতীয় স্থানত আছিল, যদিও তেওঁলোকৰ পাৰ্থক্য বিজেপিৰ সৈতে বহুত বেছি, কিন্তু দ্বিতীয় স্থানত আছিল। যুঁজি আছে খিলঞ্জীয়া আৰু কাৰ্বিসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত। আজিৰ তাৰিখত আজি এই যিটো সংঘাত হৈ গ'ল, গোটেই কাৰ্বি আংলং জ্বলিল, মৃত্যু হ'ল, চিকিৎসাধীন হ'ল, কেনে আছে কাৰ্বি আংলং, কেনে আছে কাৰ্বিসকল? আমি প্ৰথমতে অকল কাৰ্বি বুলি ক'ব নোখোজো। আমাৰ কাৰ্বি মেজৰিটি হয়, তথাপি 6 শিডিউল paragraph 20 মতে এইটো কাৰ্বি এৰিয়া বুলি কোৱা নাই। তাত কি বুলি কোৱা আছে? তাত ট্ৰাইবেল এৰিয়া বুলি কোৱা আছে। আইনত ল মতে ট্ৰাইবেল এৰিয়া। তাৰমানে তাত যিমান শিডিউল ট্ৰাইব মানুহ আছে তেওঁলোকৰ একেই সমান অধিকাৰ আছে, কাৰ্বিসকলৰ সমান অধিকাৰ আছে। আৰু আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ পৰা প্ৰথমৰ পৰাই মই ক'ব খোজো যে উই ৱৰ্ক ফৰ, আমি ট্ৰাইবেলসকলৰ কাৰণে, খিলঞ্জীয়া অসমীয়াসকলৰ কাৰণে আৰু আদিবাসীসকলৰ কাৰণে আমি তাত কাম কৰোঁ। কাৰণ তেওঁলোকেহে তাত আদিমবাসী, তেওঁলোকেহে ইণ্ডিজিনাছ পিপল, অধিকাৰ আছে তেওঁলোকে। কাৰ্বিসকলৰ যি অধিকাৰ তেওঁলোকৰ সম অধিকাৰ হয়, সমান। সেইকাৰণে আমি এই সকলো জাতি লৈ পেলাই আমি একেলগে কাম কৰিবলৈ চেষ্টা কৰোঁ আৰু চলি আছে, তেনেকৈ কাম কৰি আছোঁ। সেইকাৰণে যিটো এতিয়া সংঘাত হৈছে, অৱশ্যে কাৰ্বিসকলে সেইটো এফেক্টেড হৈছে, কাৰ্বিসকলে ইনজুৰ্ড হৈছে, মৰিছে। তথাপি এইটো যে অকল কাৰ্বিসকলে যে এই প্ৰব্লেমটো ফেচ কৰিব লাগিব বুলি কথা নহয়। তাত সকলো ট্ৰাইবেলসকলে আৰু খিলঞ্জীয়া অসমীয়াসকলে আৰু আদিবাসীসকলে তাত সেই একেই প্ৰব্লেম ফেচ কৰিব লাগিব অনাগত দিনবোৰত। হয়, মই আপোনালোকক জানিব বিচাৰিম যে জন ইংতি কাঠাৰ ডাঙৰীয়া সম্প্ৰতি অসমৰ ৰাজনৈতিক আৰু সমাজ জীৱনৰ এটা চৰ্চিত নাম। কাৰণ পৃথিৱীৰ সৰ্বত্ৰ মানুহে নিজৰ শিপা বিচাৰিছে, পৃথিৱীৰ সৰ্বত্ৰ, মিচিগানৰ পৰা কাৰ্বি পাহাৰলৈকে নিজৰ অতীত, নিজৰ পূৰ্বজসকল নিজে ক'ত আছিল, এই সকলো অধিকাৰ তেওঁলোকক বিচাৰি গৈছে এতিয়া আজিৰ আধুনিক প্ৰজন্মই। আৰু মই আপুনি জানি ভাল পাব বা আমি আমাৰ দৰ্শকো ক'ব বিচাৰোঁ যে আমেৰিকাৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা অসমীয়া যুৱক বা যুৱতীয়ে শংকৰদেৱৰ বিষয়ে জানিবৰ কাৰণে মাজুলীলৈ আহিছে। আমি ভাবিছোঁ যে নতুন প্ৰজন্মলৈ বহুতে বহুত কথা কয়, বদনাম কৰে, বহুত কথা কয়, কিন্তু মই দেখিছোঁ যে আগৰসকলৰ তুলনা নকৰোঁ, কিন্তু যথেষ্ট সংবেদনশীল, সচেতন। আৰু আপুনি কাৰ্বিসকলকো দেখা পাব এতিয়া যিটো জেনেৰেশ্যন, যিটো যিটো জেনেৰেশ্যন, সেই জেনেৰেশ্যনে কিন্তু তেওঁলোকৰ পূৰ্বজক বিচাৰি আহিছে। তেওঁলোক কোন আছিলে, কি ক'ত কিয় বিখ্যাত, ক'ৰ পৰা তেওঁলোক আহিছিলে, তেওঁলোকৰ কোন আছে পূৰ্বজত, তেওঁলোকৰ পৰম্পৰা কি, লোকাচাৰ কি, লোকশিল্প কি, বিলাক কিন্তু তেওঁলোকে অধ্যয়ন বা গৱেষণা কৰিব বিচাৰিছে বিজ্ঞানসন্মতভাৱে। এনেকুৱা এটা পৰিৱেশৰ মাজত হঠাৎ জ্বলি উঠিল কাৰ্বি পাহাৰ। এই যে গোটেই ঘটনাটো ঘটি সেইটো ইতিমধ্যে প্ৰকাশ পাইছে বা ইতিমধ্যে চৰ্চিত হৈছে, মিডিয়াত আহিছে, সকলোৱে জানে, আপুনিও কৈছে, কিন্তু সেইটো আমি আপোনাৰ মুখে নতুনকৈ শুনিব নিবিচাৰোঁ। কিন্তু এই ঘটনাটোৱে কিহৰ ইংগিত দিছে? ইংগিত দিছে যে এদিন নহ'লে এদিন আমি অসমীয়া মানুহ, ট্ৰাইবছসকলে, আদিবাসীসকলে, আৰু এটা মই আকৌ এটা প্লাছ কৰিব খোজোঁ, নেপালী এটা গ্ৰুপ অফ নেপালী, তেওঁলোকো আগৰ দিনৰ পৰা আছিলে। আমি সৰু কালৰ পৰা
নেপালীসকলৰ কথা আমি পাতি থাকোঁ আমাৰ ওচৰত আছিলে আৰু আমি নেপালী গানো গাইছিলোঁ আচলতে হয় নেকি আলিকেটি ৰেল ইমাই বুলি পেলাই এইবিলাক গানো গাইছিলোঁ সেইকাৰণে তেওঁলোকৰো অধিকাৰ আছে তাত কাৰণে আমি যদি এতিয়া এই চিষ্টেমত চলি থাকে হয় তেতিয়াহ'লে আমাৰ অকল কাৰ্বি আংলং বুলি মই নকওঁ গোটেই অসমটো আমাৰ অস্তিত্ব নাথাকিব আইডেণ্টিটি নাথাকিব বুলি আমি ভাবোঁ খিলঞ্জীয়া অসমীয়া মানুহৰ হয় আৰু এই যে তাত মূলতঃ প্ৰত্যাহ্বান আপোনাৰ কাৰ্বিসকলৰ বা তাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰতি কাৰ্বিসকল এটা বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ এটা অংশ এটা মানে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত হেৰি এটা মানে তেওঁলোক এটা জাতি অসমীয়া বৃহত্তৰ জাতিৰ অংশীদাৰ আপোনালোকৰ প্ৰতি কাৰ্বি আংলঙত মূলতঃ প্ৰত্যাহ্বানটো ক'ৰ পৰা আহিছে চেলেঞ্জ ক'ৰ পৰা আহিছে চেলেঞ্জটো মেইনলি আহিছে বংগ সেনাসকলৰ পৰা বংগ সেনা আৰু বিহাৰ সেনা তাত এই দুটা বুলিয়ে কয় বিহাৰ সেনাসকলে বাজৰাং দল নিচিনা কৰে কিন্তু তেওঁলোকে আচলতে বাজৰাং দলটোৰ নামটো লৈছে বাজৰাং দল কিন্তু তেওঁলোকে বিহাৰ সেনা হয় আৰু বংগ সেনাটো হয় বংগ সেনাটো আপোনালোকে জানে যে বৃহত্তৰ বাংলা বুলি কিবা বংগভূমি যে বনাব বুলি এইটো ইণ্টাৰনেটতো লিখা আছে যে তাত লিখা আছে বংগ সেনাসকলে 1982 তেওঁলোকে গঠন কৰিছিল আৰু কাৰ্বি আংলঙত নহয় মানে হয় গোটেই ঠাইত 1982 গঠন কৰিছিল তেওঁলোকে কৈছে যে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ৱেষ্ট বেংগল এ পাৰ্ট অফ বাংলাদেশ বুলি কৈছে এ পাৰ্ট অফ গোটেই বাংলাদেশ নহয় এ পাৰ্ট অফ বাংলাদেশ আৰু আপ টু আন্দামান এণ্ড নিকোবৰ এইটো বংগভূমি বনাব বুলি কৈছে হয় ইণ্টাৰনেটত আছে এইটো আৰু বিহাৰ সেনাটো তেওঁলোকে বিহাৰ বনাম বুলি নহয় কিন্তু তেওঁলোকে য'ত থাকে মানুহটো তেওঁলোকৰ মাল্টিপ্লিকেশ্যনটো খুব সোনকালে হয় আৰু তেওঁলোকে তাত ছেকেণ্ড বিহাৰ বুলি কৈ দিয়ে ফৰ এক্সাম্পল আমাৰ ইয়াত বশিষ্ঠ ফালেতো ছেকেণ্ড বিহাৰ বুলি কয় সেইটো নিচিনা আমাৰ তাত কাৰ্বি আংলঙত খেৰণি বোলা ঠাই তাত ছেকেণ্ড বিহাৰ বুলি কৈছে এইটো তেওঁলোকতো আছে নিজৰ ধৰণে কাম বন কৰি মেলি আছে কিন্তু ঘটনা হৈছে কি তেওঁলোকৰ পৰা আপোনালোকৰ সমস্যাটো ক'ত হৈছে আমাৰ সমস্যাটো হৈছে আচলতে তেনেকা নহয় আমি 6 শিডিউল মতে বা আইন মতে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন মতে প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ এইটো গৰু ছাগলী মহ পুহিবলৈ কাৰণে আছে সেইটো আইনত লিখা আছে আৰু সুপ্ৰিম কোৰ্টৰ পৰাও অৰ্ডাৰ হৈছে যে VGR এইটো প্ৰটেকশ্যন কৰিব লাগে তাত কোনোবা যদি এনক্ৰোচাৰ্ছ আছে এনক্ৰোচাৰ্ছটো এভিকশ্যন কৰিব লাগে বুলি তাত লিখা আছে তে কাৰ্বি আংলঙত খেৰণি বোলা ঠাইত 11,000 বিঘা VGR আছে এই গোটেইখিনি আমাৰ বিহাৰ সেনাসকলে এনক্ৰোচ কৰি থৈছে ঘৰ দুৱাৰ চব আছে 11,000 বিঘা গোটেইখিনিতো বিহাৰী নহয় কিন্তু মেজৰ 90%টো বিহাৰী বাকীখিনি অন্য ঠাইত অন্য জাগা মানুহ আছে গাৰো আছে কাৰ্বিও আছে ডিমাচাও আছে বড়ো আছে অসমীয়াও আছে বোধহয় অলপমান সেইটো কিন্তু আৰু উত্তৰ বৰবিল বোলা ঠাইত এইটো হাওৰা ঘাটৰ ওচৰত তাত 10,000 মান বিঘা আছে তাতো PGR আৰু VGR সেই VGR গোটেইখিনি আমাৰ বংগ সেনাসকলে এনক্ৰোচ কৰি থৈছে তেওঁলোকে এনক্ৰোচ কৰি তেওঁলোকৰ নাম্বাৰটো বাঢ়ি থাকে এতিয়া ইলেকশ্যনো কণ্টেষ্ট কৰে কাউন্সিল ইলেকশ্যনো কণ্টেষ্ট কৰে আকৌ জিকে আমাৰ ট্ৰাইবেল মানুহ তেওঁলোকক ডিফিট কৰিব নোৱাৰে দুটা ঠাইতো তেওঁলোকে নিয়মতে 6 শিডিউল মতে ইলেকশ্যন তেওঁলোকে কণ্টেষ্ট মই আপোনাক জানিব বিচাৰিম মই এই কথাটো আপোনাৰ পৰা আপুনি মানে যেহেতু ভুক্তভোগী আপুনি যেহেতু জনজাতীয় মৰ্যাদা পোৱা এজন ব্যক্তি মই জানিব বিচাৰিম
এতিয়া অসমৰ 6 জনগোষ্ঠীয়ে আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চুতীয়াসকলে তেওঁলোকে আদিবাসী চাহ জনগোষ্ঠী তেওঁলোকে জনজাতীয় মৰ্যাদা বিচাৰিছে আৰু সাংবিধানিক ৰক্ষা কৱচৰ কথাত আহিছে। আমাৰ এটা ধাৰণা হৈছে যে এই জনজাতীয় মৰ্যাদা পালেই আমি ৰাজনৈতিকভাৱে সুৰক্ষিত হ'ম, কিন্তু আপোনালোকে কাৰ্বিসকলেও কাৰ্বিসকলেও জনজাতীয় মৰ্যাদা পাইছে নাই পাইছে আপোনালোকৰ সমষ্টি সংৰক্ষণ হৈছে, তাৰ পাছত আগ্ৰাসনটো কাৰণটো কি, কেনেকে আপোনালোক আতংকিত কি হ'বলগীয়া হৈছে? আতংকিত হ'বলগীয়া কথাটো আমাৰ কাৰ্বিসকলক এনে ক'লেতো নহ'ব, কাৰ্বিসকলে আনএডুকেটেড, আমাৰ লিডাৰ্ছবিলাক একেবাৰে আনএডুকেটেড। ফ্ৰম এডুকেটেড মানুহ আছিলে যিজনে মডাৰ্ণ কাৰ্বি আংলং এষ্টাব্লিছ কৰিছিল। চেমছন সিং ইংতি তেওঁ গ্ৰেজুৱেট আছিলে, ভাল গ্ৰেজুৱেট আছিলে কেলকাতা ইউনিভাৰ্চিটিৰ পৰা, কিন্তু তেওঁহে এই মডাৰ্ণ কাৰ্বি আংলংটো গঠন কৰিলে, আণ্ডাৰ 6 শিডিউল গঠন কৰিলে, কিন্তু তাক পয়জন দি পেলাই 1948ত তাক মাৰি পেলালে। কোনে পয়জন দিছে সেইটো একো তদন্তও নহ'ল, আৰু কিন্তু কৈছে যে বিকজ অফ হিট কি বুলি কয়, হিট ষ্ট্ৰক বুলি কৈছে, হিট ষ্ট্ৰকৰ কাৰণে। কিন্তু তেওঁ মৰিছিল ফেব্ৰুৱাৰী 28, এতিয়াতো হিট নাই, হয় হয়। আৰু তাৰ আগত তেওঁ দিল্লীত আছিলে, সেইকাৰণে দিল্লীতে হিট ষ্ট্ৰক হৈছে বুলি কয়, কিন্তু ফেব্ৰুৱাৰী মাহতো দিল্লীটো বৰ ঠাণ্ডা তাতো, সেইকাৰণে সেইটো মিছা কথা। কিন্তু আচলতে আচল কথা হৈছে তাক মাৰি পেলালে। তেতিয়া তাক মাৰি পেলাই এজন অশিক্ষিত মানুহকে লিডাৰ বনাই থৈছে। 1936ত যেতিয়া ইলেকশ্যন হৈছিল, তাকে তেতিয়া ইলেকশ্যনটো আজিকালি দিনৰ ইলেকশ্যন নহয়, এক ধৰণৰ ইলেকশ্যন। সেই সময়ত খৰচিং তেৰাং বুলিজনক তেওঁ মাত্ৰ পাছ কৰিছিল বোলে ক্লাছ 4 নে ক্লাছ 3, তেওঁ বিজনেছ কৰে, কানি বিক্ৰী কৰিছিল বুলি কৈছে, তাকে মানে MLA কৰি দিলে। MLA কোনে কৰিছে? এইটো আমাৰ কংগ্ৰেছ পাৰ্টীয়ে, সেই সময়ত কংগ্ৰেছ পাৰ্টীয়ে, আছাম কংগ্ৰেছ পাৰ্টীয়ে তাক MLA কৰি থৈছে। আৰু তাৰ পাছত চেমছন সিং ইংতিকটো মাৰা হৈ গ'ল, সেইকাৰণে তাক চিফ এক্সিকিউটিভ মেম্বাৰো তাকে বনাই থৈলে। যেতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল, কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্টটো নৱেম্বৰ 3 তাৰিখ 1951তে হৈছিল। তেতিয়া 1952ত যেতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল গঠন কৰি, তেতিয়া সময়ত কাৰ্বি আংলং বুলি কোৱা নাই, তেতিয়া সময়ত ইউনাইটেড মিকিৰ এণ্ড নৰ্থ কাছাৰ হিলছ বুলি আছিল। সেই সময়ত যেতিয়া ইণ্টাৰিম কাউন্সিল গঠন কৰিছিল, সেই সময়ত এই খৰচিং তেৰাং যিজনে একেবাৰে অশিক্ষিত মানুহ, তাকে CEM বনাই থৈ গ'ল। তেওঁ আইনৰ কথা একো নাজানে, একো নাজানে। তেওঁ বোলে খুব খোৱা বোৱাও খুব বেছি হয় এইটো বুলি কৈছে, আৰু তেওঁ সেইকাৰণে তেওঁ মদ খায় আৰু কিবা এবি খাই থাকে। বস্তুটো এনেকুৱা ধৰণৰ আছিলে, তাৰ বস্তুটো এতিয়া ধৰক যিটো জনজাতীয় মৰ্যাদা পালেই এটা জাতি বা মানুহ সুৰক্ষিত বুলি, ৰাজনৈতিক সুৰক্ষিত বুলি যিটো ধাৰণা হৈছে আমাৰ, সেইটো কাৰ্বিসকলে পোৱাৰ পাছতো তেওঁলোক সুৰক্ষা নাপায়। সেইটোহে মই কৈছো, তেওঁলোকে জ্ঞান নাই। যেতিয়া 6 শিডিউল তেওঁলোকে একো জ্ঞান নাই। সুৰক্ষা কৰিবলৈতো আণ্ডাৰ 6 শিডিউলহে কৰিব লাগিব, আইন লৈ পেলাইহে কৰিব লাগিব। তেওঁলোকেতো আইন একো নাজানে, 6 শিডিউলৰ কথা একো নাজানে, ইণ্ডিয়ান কনষ্টিটিউশ্যন কথা একোৱে নাজানে, আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ কথা একোৱে নাজানে। আৰু যে 6 শিডিউল হ'লে অনলি ফৰ ট্ৰাইবেল পিপুল, এইটো কথাও নাজানে। সেইকাৰণে তেওঁলোকে কি কৰিলে, প্ৰথম তেওঁলোকে আইন বনাইছে নন ট্ৰাইবেল বিলাক কেনেকে তাত বিজনেছ কৰিব পাৰিব, সেইটো আইনটোকেহে বনালে। সেইটোকে বনালে, যিটো কাটিব লাগিছিলে, যিটো বনাব নালাগিছিলে, সেইটো বনালে। হয়, আৰু আমাৰ আইনত আমাৰ নিজৰ ট্ৰাইবেল সকলৰ লেণ্ড এণ্ড ৰেভিনিউ ল আছে। লেণ্ড এণ্ড ৰেভিনিউ বচাবলৈতো ল মতে কৰিব লাগিব। আমাৰ নিজৰ ল আছে, কিন্তু নিজৰ লটো নলৈ পেলাই আছাম গভৰ্ণমেণ্টে 1953ত ইম্প'জ কৰিলে আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন। এইটো একো
অপোজ নকৰাকৈ তেওঁলোকে একচেপ্ট কৰি থৈ দিলে যিকেইখন আইনৰ দ্বাৰা জনজাতীয় আপোনালোকক মানে বান্ধিব বিচৰা হ'ল সেই আইনকেইখনত যথেষ্ট সুৰুঙা থাকিল কাৰ্বিসকলতকৈ অনা কাৰ্বি মানে কি যিখন নন ট্ৰাইবেল তেওঁলোককহে সুৰক্ষা দিয়া আৰু ইন দ্য ফাৰ্ষ্ট ইণ্টাৰিম কাউন্সিলতো 4জন নন ট্ৰাইবেল মানুহ মেম্বাৰ কৰি থৈ দিলে প্ৰথমতে দেই আমাৰ ডিচি আছিলে তেতিয়া সময়ত কি জয়ন্তীয়া মানুহ তেওঁ 12জন নাম পঠিয়াইছিলে গভৰ্ণমেণ্টলৈ এইটো ইণ্টাৰিম কাউন্সিল বনাবলৈ সব ট্ৰাইবেল মানুহ আছিলে সেইটো আসাম গভৰ্ণমেণ্টে ৰিজেক্ট কৰিলে ৰিজেক্ট কৰি পেলাই পিছত এজন জানাৰদান পাঠক বুলি বৰপেটাৰ পৰা লৈ আনিছিল এডভাইজাৰ হিচাপে লৈ আনিলে জানাৰদান পাঠক তাকে তেওঁতো পাঠক ট্ৰাইবেল মানুহ নহয় আৰু খিলঞ্জীয়া অসমীয়াও নহয় আমাৰ কাৰ্বি আংলঙৰ কাৰণে বৰপেটাৰ পৰা কিন্তু তাক ডেপুটি চেয়াৰমেন বনাই থৈ দিলে আৰু চেয়াৰমেনটো আমাৰ কাৰ্বি মানুহ হয় কিন্তু তেওঁ অকৰা হয় সেনেকা কৰি পেলাই কি কৰিলে এই আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনটো একচেপ্ট কৰি হেই আপুনি কথাটো শুনিব জুলাই 21 তাৰিখে 1953 এই আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন একচেপ্ট কৰিলে সেই একচেপ্ট কৰোঁতে একো ক্লজ তাত নিলিখিলে যে ট্ৰাইবেল মানুহে নিজৰ আইন মতে যিমান পাতা পাইছিল সেইটো চলি থাকিব ভেলিড হৈ থাকিব বুলি পেলাই তাত নিলিখিলে সেইকাৰণে জুলাই 21 তাৰিখ 1953 তে আমাৰ যিমান পাতা পোৱা হৈছে সব কেনচেল কৰি থৈ দিলে এট ওৱান ষ্ট্ৰোক কেনচেল কৰি দিলে আৰু আমাৰ যিমান ট্ৰাইবেল মানুহ আছে যিবিলাকে অলৰেডি আমাৰ আইন মতে পাতা লৈ আছিলে সেই গোটেইখিনি এনক্ৰোচাৰ্ছ বুলি লিখি থৈ দিলে মোৰ নিজৰ 53 মোৰ নিজৰ ফাদাৰ মাই ফাদাৰ হিমছেল্ফ তেওঁ গাঁওবুঢ়াসকলেহে শ্বেৰৱান কেপ বুলি মিটিং থাকে সেই মিটিঙত বহি পেলাই গাঁৱৰ মানুহবিলাকক পাতা দিয়া হয় সেইটো চিষ্টেম খাচী হিলছটো এইটো চলি আছে এতিয়াও আৰু নাগালেণ্ডতো সেইটো চলি আছে আমাৰ সেইটো চিষ্টেম আছিলে যিমান এই পাতা দিয়া হৈছে 21 তাৰিখ জুলাই 1953 কেনচেল কৰি দিলে আৰু সেই কেনচেল কৰাটো যিটো আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনে লোৱা সময়ত যদি কাউন্সিলে ইচ্ছামতে লৈছে ৰিজলিউশ্যন লৈ পেলাই লৈছে তেতিয়াহ'লে তাত চহীটো চেয়াৰমেন অফ দ্য কাউন্সিলহে চহী কৰিব লাগে কিন্তু এতিয়া চহী কৰিছে SK দত্ত দ্য চিফ ছেক্ৰেটাৰী অফ আসাম তাৰমানে ইলিগেল ইম্প'জ কৰিছে সেইকাৰণে এতিয়া আমি মানুহবিলাকে কৈ থাকে যে আপোনালোকে 6 শিডিউল আছে তথাপি নোৱাৰে বুলি আচলতে ইয়াত আসাম গভৰ্ণমেণ্টৰ পৰা তেতিয়া আসাম গভৰ্ণমেণ্ট শ্বিলঙত আছিলে তেতিয়াৰ পৰা মানে 6 শিডিউল বিগিনিঙৰ পৰা তেওঁ ভাঙিবলৈ আৰম্ভ কৰিলে এইটো ফাৰ্ষ্ট কাৰ্বিসকলৰ অধিকাৰ আঁতৰাই ৰাখিলে মোৰ নিজৰ ফাদাৰক এনক্ৰোচাৰ্ছ বুলি লিখিছে আপোনাক জনগী গাথাৰৰ দেউতাক এতিয়াও মোৰ ময়ো এনক্ৰোচাৰ এতিয়াও সেইটো কথা আচৰিত কথা আৰু আপোনালোকে জানিব এতিয়াও আপোনালোকে এতিয়াও সুধিব পাৰে গভৰ্ণমেণ্টসকলক আমাৰ চিফ মিনিষ্টাৰো কৈ থাকে আৰু আমাৰ CM কৈ থাকে গোটেই মাটি এইটো চৰকাৰী মাটি বুলি কৈ থাকে হয় চৰকাৰী মাটি কাৰণ তেওঁলোকৰ পাতাটো কেনচেল কৰি দিলে নহয় সেইকাৰণে তেওঁলোকে চৰকাৰী মাটি আচলতে চৰকাৰী মাটি নহয় মুখ্যমন্ত্ৰী কথা মই বাঢ়িছো তুলিয়াম ৰঙাই কাৰ্বি সম্প্ৰদায়ৰ আপোনাৰ জনজাতীয় লোক তাত আপোনালোকৰ জনগী গাথাৰ তুলিয়াম ৰঙাং কাৰ্বি তুলিয়াম ৰঙাঙে এই ক্ষেত্ৰত আপোনালোকৰ ৰাজনৈতিক সুৰক্ষা দিব কোনো চেষ্টা তেওঁ কেনেকে জানিব তেওঁতো মেট্ৰিক পাছ কৰিছে নে নাই সেইটো আমি নাজানো ক'ৰবাৰ পৰা টিকেট বিক্ৰী কিনিছে বুলিও কৈছো কিন্তু সেই মানুহজনে যিটো গ্ৰেজুৱেট নহয় যি হ'লেও তেওঁকে ডাক্তৰ কৰি থৈ দিছে ডাক্তৰেট ডিগ্ৰী এৱাৰ্ড কৰি থৈ দিছে তুলিয়াম ৰঙাঙেও কাৰ্বিসকলৰ পক্ষত নাই নেকি কাৰ্বিসকলৰ অধিকাৰৰ ক্ষেত্ৰত পক্ষত নহয় তেওঁ কাৰ্বি কাৰণে নহয় তেওঁ যদি কাৰ্বি কাৰণে হয় তেতিয়াহ'লে এতিয়া আদানী আম্বানী হিন্দুজা গ্ৰীণকো আৰু কি গডৰেজ ৰামদেৱ আৰু ৰবি শংকৰ সকলক যে মাটি দি আছে চহী কৰি আছে এগ্ৰিমেণ্ট চহী কৰি আছে মাটি বিক্ৰী কৰি আছে এতিয়ালৈকে আমি ডিমাণ্ড কৰি আছো শুনিব আমি ডিমাণ্ড কৰি আছো 11,000 বিঘা কি কয় খেৰণিৰ পৰা
এনক্ৰোচাৰসকলক এভিকশ্যন কৰিব লাগে আৰু 10,000 বিঘা উত্তৰ বৰবেলৰ পৰা এনক্ৰোচাৰসকলক এভিকশ্যন কৰিব লাগে টোটেল 21,000 বিঘা 21,000 বিঘাটো এভিকশ্যন নকৰি পেলাই এতিয়া কৰ্পৰেট সকলক 1,50,000 বিঘা এতিয়ালৈকে দিয়া হ'ল ক'ত দিছে এইটো মানে কাৰ্বি আংলঙত আচ্ছা মই এই আপুনি তো কথা এটা কৈছে এতিয়া ধৰক আৰাবলি পৰ্বতমালাৰ যিটো মানে তাত ৰেয়াৰ আৰ্থ যিটো খনিজ মানে সম্পদ মানে যিটো তাত মানে খনন চলোৱা লৈ পেলাই তাত প্ৰতিবাদ কৃষকে সাংঘাতিক ধৰণে প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদ কৰিলে শেষত কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ পৰা আঁতৰি আহিল আৰু তেওঁলোকে এই মুহূৰ্তত কোনো খনন চলোৱা নহ'ব বুলি প্ৰতিশ্ৰুতি দিলে মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো কাৰ্বি আংলঙতো ৰেয়াৰ আৰ্থ বহুত আছে সেইটোৰ কাৰণে তাতো কিবা খনন চলোৱাৰ এটা প্ৰস্তুতি চলি আছে দিলেই অলৰেডি আদানী সেই বিষয়টো আমাৰ এই ষ্টুডিঅ'তে হলিয়াম ট্ৰেং ডাঙৰীয়াই কৈও গৈছে কথাটো যে তাত সেই বস্তুটো ৰেয়াৰ আৰ্থটো অসমত কিজানি অকল কাৰ্বি আংলঙত আছে কাৰ্বি আংলঙতে আছে সিংহাসন হিলছত আছে হয় এতিয়া অলৰেডি দিলে খান্দি আছে এতিয়া অলৰেডি আচ্ছা সেই বস্তুটো সেইটোৱেই সেই সম্পদ খননৰ বিৰুদ্ধে আৰাবলি পৰ্বতমালাত যিটো বিচাৰিছিলে তাত কেন্দ্ৰীয় চৰকাৰক বাধা দিলে হয় কাৰ্বি আংলঙৰ যে ৰেয়াৰ আৰ্থ যিটো খনন চলাব বিচাৰিছে বা খনন চলি আছে এতিয়া এইটো বিষয়ে গোটেই আপোনালোক তাতেই হওক বা অসমৰ দল সংগঠন সকলো নীৰৱ বুলি কোৱা হয় তাৰমানে সন্মতি দিছে এইটোৱে কাৰ্বি আংলঙৰ বা কাৰ্বিবাসীৰ কিবা কামত আহিব আমিতো অপ'জ কৰি আছো আমাৰ APHLCয়ে অপ'জ কৰি আছে এটা ঠাইতো উই সাকচিডেড এটা ঠাইত আমি জিকিলো ইয়াত ইণ্ডিয়াত জিকা নাই আমি মিলানলৈ UNO মিটিঙত এটেণ্ড কৰি পেলাই তাৰ পৰাহে আমি কেঞ্চেল কৰালো ক'ত কৰিলে মিলান দিল্লী ইটালী এইটো খটখটি 18,000 বিঘা তাক সেইটো ৰেড আৰ্ণত সেইটো কি কয় সেইটো চলাৰ প্ৰজেক্ট সেইটো কৰিছে এতিয়া ৰেয়াৰ আৰ্থটো খান্দিছে সিংহাসন হিলছত আৰু সিংহাসন কনষ্টিটুৱেঞ্চি MAC টো কোন মেম্বাৰ অফ কাউন্সিল টো কোন অমৰ সিং টিছৌ তেওঁ MPও হয় তেওঁ বাধা নিদিলে খান্দিবলৈহে দিলে তেওঁ সেইটোহে কথা এতিয়া আমি কি ক'ম এইটো আমাৰ হাতত টকা নাই আমি কেছ কৰিবলৈ টকা নাই আমি ষ্ট্ৰাগল কৰি আছোহে কোনো ৰকম তেওঁলোকে টকা চকাটো তেওঁলোকৰ হাততে আছে তেওঁলোকে আকৌ টকা পাবলৈকে তেওঁলোকে চব মাটিটো বিক্ৰী কৰিছে কাৰ্বিসকলৰ ট্ৰাইবেলসকলৰ মাটি সিংহাসন যদি বিক্ৰী কৰিব তেতিয়াহ'লে তাত কুকিসকলৰ মাটিটো চব বিক্ৰী কৰিব কুকি মানুহে তাত ভৰ্তি সেইটোহে কথা মই আৰু এটা প্ৰসংগ এই প্ৰসংগতে কওঁ তুলিৰাম ৰঙাঙৰ বিৰুদ্ধে বিভিন্ন অভিযোগ শুনা যায় দুৰ্নীতিৰ অভিযোগ আছে বিভিন্ন ধৰণৰ অভিযোগ তেওঁ এটা বৃহৎ অট্টালিকা নিৰ্মাণ এইবিলাক বিভিন্ন প্ৰশ্ন বিভিন্ন সময় উত্থাপিত হৈ আহিছে আপুনি তাৰে এজন খিলঞ্জীয়া মানুহ তাৰ ভূমিপুত্ৰ তুলিৰাম ৰঙাং ধনী হৈছে তেওঁ এটা ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে তেওঁ সা সম্পত্তি বাঢ়িছে এইটোৱে আপোনাক গৌৰৱবোধ কৰেনে যে আমাৰ এজন জাতি ভাই ধনী হৈ গৈছে গতিকে আমি কাৰ্বি সকলো ধনী হৈছো আমি আমাৰ কাৰণে এটা গৌৰৱৰ প্ৰতীক বুলি ভাবে নে কেতিয়াবা গৌৰৱ কেনেকে হ'ব এইটো লাজৰ কথা তেওঁ নিজে লাজ কৰিব লাগিছিল 90% কাৰ্বি আৰু আদিবাসী ট্ৰাইবেল সকলে 90% গাঁৱত চাব যে তেওঁলোকৰ ঘৰ বুলিও নহয় HUT হাট সৰু সৰু জুপুৰি ঘৰ বোকাৰে লিপা ঘৰ আৰু মজিয়াটো ভিজা মাটিৰ মজিয়া 90%। মই সদায় কৈ আছো 90% মানুহবিলাক নুশুনে কি কৰিব ফাঁকি ফাং ফুং বুলি কৈছে কিন্তু আমিতো ফুৰি আছো নহয় আমি গৈ আছো নহয় দেখিছো নহয় মাত আপুনি যদি জানিব যিটো উন্নয়ন মানে সেইটো উন্নয়নটো তাৰ নিজৰ মাত্ৰ ঘৰটো সেইটো নহয় তেওঁলোকে কয় আজিকালি কিং জৰ্জ বুলি মদ আছে নেকি মইতো নাজানো মই মদ খোৱা মানুহ নহয় কিং জৰ্জ বুলি আছে নেকি প্ৰত্যেক ৰাতি সেইটোৱে খায় 75,000 পাৰ বটল এনেকাহে কৰে আৰু তেওঁৰ ঘৰ এনেকা কৰিছে তেওঁ লাজে কৰিব লাগে নিজৰ মানুহ এজন কাৰ্বি মানুহ ধনী হৈছে বেলেগে কিয় হিংসা কৰে আপোনালোকহে কয় যে আপুনি হিংসা কৰে কাৰ টকাৰে হিংসা কৰে কাৰ টকাৰে ধনী হৈছে তাৰ দৰমহা কিমান হা যিটো মদ খায় 70,000 টকা হয়
আৰু আপুনি তেওঁ ধনী হৈছে কাৰণে হিংসা বুলি কৈছে ন মানে কয় যে আপুনি কাৰ টকাৰে ধনী হৈছে সেইটোকে সোধক তেওঁৰ CM হিচাপে তাৰ দৰমহা 60,000 পাৰ মান্থ এই 60,000 পাৰ মান্থ লৈ পেলাই এতিয়া 200 কোটি টকা ঘৰ বনাব পাৰিবনে বুজিছো আৰু ইমান মাটি অকুপাই কৰি থৈছে ইমান বাগান কিবা কিবি এইটো এটা হেৰি আৰু আচলতে মানুহৰ কিছুমান এটা ৰোগ এই যে সা সম্পত্তি মই এটা কথা সোধো এই যে কাৰ্বি সকলৰ যিটো এই যে শেহতীয়া যিটো সংঘাত যিটো তেওঁলোকৰ শংকা তেওঁলোকৰ আগ্ৰাসনৰ বলি হৈছে নুনিয়া বুলি এটা হৈছে নুনিয়া বা তেনেকুৱা বংগ সেনাৰ কথা যিটো তেওঁলোকৰ আগ্ৰাসন সেই সময়ত কিন্তু মই দেখিছোঁ অসমৰ মানুহে অসমৰ যিখন খিলঞ্জীয়া মানুহ আপোনালোকে সমৰ্থন কৰিছে আপুনি মানি লয় অসমীয়া মানুহে মানি লৈ সকলোৱে আপোনাক সমৰ্থন কৰিছে প্ৰতিগৰাকী অসমীয়া আহোম মৰাণ মটক চুতীয়া বাকী উজনি নামনি যিসকল অসমীয়া খিলঞ্জীয়া মানুহ আছে তেওঁলোকে আপোনাক সমৰ্থন কৰিছে আপোনাৰ পক্ষত থিয় দিছে ছচিয়েল মিডিয়াৰ জৰিয়তে আৰু বিভিন্ন ধৰণে আপুনি মানি লয় আমি মানি লৈছো আমি বহুত ধন্যবাদ দিছো এইটো এটা নতুন বাৰ্তা যিটো কিছুদিনৰ আগতে হয়তো অকমান হেৰি আছিলে যে কাৰ্বি বা অসমীয়া এনেকুৱা বিভাজন ঘটাব বিচাৰিছিলে বা দুৰ্বল কৰিবৰ কাৰণে কিন্তু এই সংঘাতটোৱে কিন্তু অন্য এটা দিশ আনি দিলে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ প্ৰতিগৰাকী আপোনালোকৰ লগত আছে বিভিন্ন ঠাইত সমৰ্থনত শোভাযাত্ৰা নগাঁৱত ওলাইছে গুৱাহাটীত ওলাইছে বিভিন্ন ঠাইত উজনি অসমৰ নামনি অসমৰ বিভিন্ন ঠাইত আপোনালোকৰ সমৰ্থনত শোভাযাত্ৰা ওলাইছে এইটো আপোনাক কি অনুভৱ কৰে আপোনাৰ অনুভৱ কেনে আমি খুব আনন্দ পাইছো উই আৰ ভেৰি মাছ এনকাৰেজ বাই দেট আৰু অকল এনকাৰেজ বুলি নহয় এখেতসকলৰ লগত আমি একেলগে লৈ পেলাই একেবাৰে যুঁজিবই খোজো আমি আজিও মই অখিল গগৈ জ্যোতি গগৈ মই এখেতসকলৰ লগত কথা পাতোঁতে তেওঁলোকলৈ কৈছোঁ যে তেওঁলোকে খুব সোনকালে আপোনাক লগো পাব কথা পাতি গোটেই তেওঁলোকে কিন্তু সম্পূৰ্ণভাৱে আপোনালোক সমৰ্থন জনাইছে গোটেই মানে কাৰ্বি আংলঙতে যদি কাৰ্বিসকলৰ অধিকাৰ থাকে ক'ত থাকিব ক'ত যাব ক'ত অধিকাৰ বিচাৰিব আৰু আমি অকল কাৰ্বি বুলিতো কোৱা নাই খিলঞ্জীয়া মানুহ আছে খিলঞ্জীয়া যিখিনি মানুহ যিখিনি ভূমিপুত্ৰ তেওঁলোকৰ অধিকাৰ তেওঁলোকে গ'লে দিল্লী গুজৰাট বা বিহাৰত গৈ নোৱাৰে তেওঁলোকে নিজৰ ঠাইত অধিকাৰ বিচাৰে নিজৰ জন্ম ঠাইত য'ত তেওঁলোকৰ পুৰুষানুক্ৰমে তাত বাস কৰি আহিছে আৰু চবেই নিজৰ পলিটিকেল পাৰ্টিহে বনাইছে নহয় বিহাৰতো নিজৰ পলিটিকেল পাৰ্টিহে বনাইছে তেওঁলোকে নীতিশ কুমাৰো নিজৰ পলিটিকেল পাৰ্টি আৰু সেইফালে কি অখিলেশ নেকি সেইটো নিজৰ পলিটিকেল পাৰ্টি নিজৰ জাতিটো বচাবলৈহে কৰি আছে আপুনি সেই কৰ্ণাটক যাব কৰ্ণাটকো একেই তামিলনাডুত যাব নিজৰ পাৰ্টি চবেই কৰিছে বেংগলত যাব আপোনাৰ নিজৰ পাৰ্টিহে কৰিছে কাৰণ নিজৰ পাৰ্টি নিজৰ মানুহক বচাবলৈহে কৰিছে তেতিয়াহ'লে আমি কিয় নকৰিম নিজৰ কাৰণে আমি নিজৰ কাৰণে কৰা মানে তেওঁলোকক যে আমি কি কয় ঘিণ কৰিছো তেওঁলোকক হেট কৰিছো কথা নহয় সেইটো মই মোৰ মানুহখিনিক ভাল পাওঁ তাৰ অৰ্থ যে মই বেলেগক বেয়া পাওঁ পোৱা বুলি কথা নহয় মই এটা কথা জানিব বিচাৰিম যে যিটো এটা আপুনি তথ্য আমি অনুষ্ঠানৰ শেষলৈ আহিছো যে কাৰ্বি আংলঙত কাৰ্বি আৰু তথা অসমীয়া খিলঞ্জীয়া মানুহৰ সংখ্যা কিমান 1951 চেন্সাছত ট্ৰাইবেল সকলৰ 96% আৰু হয় আৰু নন ট্ৰাইবেল 4% 1951 আৰু কাৰ্বি সকলৰ অকলে কাৰ্বি সেই সময়ত 88% তেতিয়া টোটাল পপুলেশ্যন কিমান আছিল তেতিয়া সময়ত বেছি নাই 1,50,000 নে কিবা তেনেকুৱা আছিল তাতে 88% কাৰ্বি হয় আৰু টোটাল খিলঞ্জীয়া অসমীয়া আছিল 96% নাই অসমীয়া সকলে 4% মানে সেইটো কি কয় নন ট্ৰাইবেল অসমীয়াটো নন ট্ৰাইবেল ভিতৰতে পৰে সেইকাৰণে নন ট্ৰাইবেল সকলে 4% কিন্তু এই 4%টো গোটেইখিনি খিলঞ্জীয়া অসমীয়া মানুহ আৰু আদিবাসী মানুহ সেইটো তাত তেতিয়া বেংগলী বিহাৰী নাছিল আচ্ছা 2015 আজি 2015 1951 আজি 2015 এতিয়া কিমান এতিয়া 2025 এতিয়া 2011 চেন্সাছত কাৰ্বি ট্ৰাইবেল কাৰ্বি সকলৰ 44.46 আছিলে আৰু চব ট্ৰাইবেল মিলি 55% আছিলে 2021 এই যে কিবা COVID-19 হৈ পেলাই যে চেন্সাছ কৰিলে তথাপি তেওঁলোকে কিবা চেন্সাছ কৰিছে সেইটো মতে বোলে এইটো ওলা নাই কিন্তু সেইদিনা চিফ মিনিষ্টাৰো কৈছিলে সেইটো মতে বোলে আমাৰ এতিয়া কাৰ্বি সকলে অনলি 35%
আৰু চব ট্ৰাইবেল হৈ পেলাই আমি 51 নে 52% লৈকে আছে এতিয়া 50 ট্ৰাইবেল আজি তাৰিখত মানে এইটো প্ৰকাশ পোৱা নাই কিন্তু মুখ্যমন্ত্ৰী যিটো ইংগিত দিছে হয় সেইটো 35% কাৰ্বি আৰু বাকী ট্ৰাইবেল হেতি মিলি বাকী জনজাতীয় বা মানুহ বাকী বিভিন্ন আছে সেইবোৰ মিলি 51 নে 51%। আপোনাৰ মতে আজিৰ তাৰিখত আপোনাৰ মতে কাৰ্বি আংলঙত মই অসমীয়া কাৰ্বি একে বুলি ধৰি লৈছো মই হয় হয় এইটো সংখ্যাটো কিমান আৰু বাকীবিলাক কিমান অসমীয়াটো এতিয়া আমি অসমীয়া কাৰ্বি গোটেই বুলি ধৰিছে গোটেই মিলাই পেলাই কিমান আছে গোটেই আমাৰ পপুলেশ্যন 10 lakhs total 10 lakhs including those Bongo Senas and Bihar Senas তেওঁলোকৰ কিমান আছে তেওঁলোকৰটো বহুত হ'ব বংগ সেনাটোকে 2.5 লাখ কম নহ'ব আৰু হেৰি আৰু বিহাৰ সেনাটোকে 1.5 লাখটো কম নহ'ব তেওঁলোকৰ 4 লাখ আছে হয় 4 লাখ 6 লাখ বাকী হয় আমি 6 লাখটো আমাৰ এতিয়া মই জানিব বিচাৰিম আপোনাৰ পৰা জন ইংটি কাঠাৰ ডাঙৰ মই এটা কথা জানিব বিচাৰিম যে 2026 যিখন বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে হয় তাত আপোনালোকৰ ৰাজনীতিটো কেনেকুৱা হ'ব আপোনালোকে কাৰোবাৰ সৈতে বুজাবুজি কৰিব না এনে আপোনালোকে অকলে মানে APHLC অকলে নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব আমাৰ অসমত ময়ো তাতে আছো মই এক্টিভলি পাৰ্টিচিপেট কৰিছো আমাৰ অপজিশ্যন ইউনাইটেড অপজিশ্যন ফৰাম আছে 15 অপজিশ্যন ফৰাম আছে সেই তেওঁলোকে ডিচিশ্যন লোৱা মতে সেই ফৰামত যিটো ডিচিশ্যন ল'ব সেইটো মতে আমি কাম কৰিম আমি এলায়েন্স হ'ব লাগে বুলি ক'লেও আমি মানিম কিন্তু যিকোনো মতে এই বিজেপিটো হটাব লাগিব আপুনি নিৰ্বাচন খেলিব মই খেলিম কোন সমষ্টি মই ডিফু সমষ্টি খেলিব আগতে বিদ্যা সিং ইংলেণ্ড বিদ্যা সিং ইংলেণ্ডটো আপুনি জানে তেওঁলোকে ইমৰেল মানে এইটোতো তাৰ নামটো ল'বলৈও মুখটো কিবা লেতেৰা হ'ব নিচিনা যেন লাগে নহয় জানো দেখিছে আপোনালোকে সকলোৱে দেখিছে ছ'চিয়েল মিডিয়াত দেখিছে আৰু আপুনি ডিফু বিধানসভা সমষ্টিৰ পৰা মানে বিৰোধী দলৰ এগৰাকী প্ৰাৰ্থী হিচাপে 2026 আপুনি বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'ব আমিও বিচাৰিম যে জন ইংটি কাঠাৰ প্ৰশাসনীয় বিষয়া বা এটা APHLCৰ নেতা হৈ নহয় এজন অসম বিধানসভাৰ সন্মানীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহক আৰু ডিফু মানে বিধানসভা সমষ্টিত জনসংখ্যাৰ পেটাৰ্ণটো কেনেকুৱা তাত বহুত তাত more than 1 lakh population voters more than 1 lakh 68,000 নে কিবা আছে তাৰ ভিতৰত কাৰ্বিটো মেজৰিটি তাত কাৰ্বি মেজৰিটি আপুনি এইটো নিবিচাৰে মানে তাত বিৰোধী বিজেপিৰ বিৰুদ্ধে আপুনি অকলে প্ৰাৰ্থী হোৱাটো কংগ্ৰেছে প্ৰাৰ্থী দিব নালাগে বা বিৰোধী দলে বেলেগে দিব নালাগে এজনে হ'ব লাগে মোৰ মতে মই এজনে হ'ব লাগে অপজিশ্যন ফালৰ পৰা এজন হ'ব লাগে তেতিয়া যুঁজখন চাবলগীয়া হয় এতিয়া আমিও অনুষ্ঠান শেষ কৰাই উপস্থিত হৈছোঁ যে আমি বিচাৰিম যে কাৰ্বিসকলৰ সপোন কাৰ্বিসকলৰ দুখ কাৰ্বিসকলৰ বেদনা কাৰ্বিসকলৰ যিটো ক্ষোভ গোটেইবোৰ আপোনাৰ কথা বতৰত প্ৰতিফলিত হৈছে আপোনাৰ আৰু আপুনি এগৰাকী উচ্চ শিক্ষিত কাৰ্বি সম্প্ৰদায়ৰ পৰা এজন উচ্চ শিক্ষিত ব্যক্তি DC হিচাপে মই কামবোৰ আপোনাক পাইছোঁ তেতিয়াই আপোনাক আৰু ভাল লাগিল যে আপুনি নতুন বাৰ্তাও দিলে যে আপুনি কোনো ধৰণৰ সুৰাপান নকৰে সেইটোৱে আপোনাক মানে স্বাস্থ্যৱান কৰি ৰাখিছে আৰু লগতে হয়তো এটা বাৰ্তা দিছে কাৰ্বি ইউথৰ প্ৰতিও যে সজাগ সচেতন উঠাম হৈ থাকিবৰ কাৰণে জাতিটোৰ কাৰণে প্ৰতিগৰাকী কাৰ্বিৰো এটা মনত এটা শপত লোৱাৰ দৰকাৰ গতিকে আমি বিচাৰিম 2026 জন ইংটি কাঠাৰ দিছপুৰত বিধায়ক আৱাসত লগ পাম সেই আশা কৰিলোঁ আৰু এই ক্ষেত্ৰত ডিফুৰ ৰাইজে সিদ্ধান্ত ল'ব কেনেকুৱা ধৰণৰ কি হয় আৰু বিচাৰিম যে বিৰোধী দলে উমৈহতীয়া প্ৰাৰ্থী হিচাপে আপোনাৰ পক্ষে পোৱা আমি অনুষ্ঠান সামৰিছোঁ ধন্যবাদ আপুনি আমাক যোগাযোগ কৰক থেংক ইউ ধন্যবাদ